ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে সেইকাৰণে 1 লাখ চাকৰি কথা কৈছিলোঁ এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব এডিআৰই নতুন ইণ্টাৰভিউ হ'ব শিক্ষকৰ নিযুক্তি হ'ব গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 লাখ হৈ গ'ল এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকী থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম হেল্ল' নমস্কাৰ কি খবৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু চাওঁতে আমাৰ এপ্ৰিল মাহটো প্ৰায় যাবৰে হ'লহি মে' আৰু জুন এই 2টা মাহ আছে বা এই 2টা মাহৰ পিছতো যিমানখিনি ৰিক্ৰুটমেণ্ট হ'ব অসম পুলিচৰে হওক বা কামাণ্ডৰে হওক যিমানখিনি ৰিক্ৰুটমেণ্ট হ'ব এই ৰিক্ৰুটমেণ্টখিনি হৈ যোৱাৰ পিছতে নতুনকৈ আকৌ 50,000 চৰকাৰী আহিবনে নে তাতোতকৈ কম আহিব বা এইবাৰ অসম পুলিচৰ যিটো আমাৰ 10 নম্বৰ দিয়াৰ কথা কৈছে 5% দিম বুলি কৈছিলে কিন্তু এটা 10 নম্বৰ দিম বুলি কৈছে কিন্তু বহুতে কৈ আছে যে অসম পুলিচত এইবাৰ 10 নম্বৰ এক্সট্ৰাকৈ নিদিয়ে অসম পুলিচত এক্সট্ৰাকৈ 10 নম্বৰ নিদিয়ে অনলি এডিআৰই ক্ষেত্ৰতহে 10 নম্বৰ দিব গতিকে সেই খবৰটো নিশ্চয় বেয়া খবৰ কাৰণ 10 নম্বৰটো অসম পুলিচত বহুতেই পাম বুলি ভাবি আছিল কিন্তু এতিয়া বহুতে কৈ আছে যে 10 নম্বৰটো অসম পুলিচত নিদিয়ে কেৱল দিব এডিআৰই ক্ষেত্ৰতহে গোটেইখিনি সবিশেষ আলোচনা কৰিম আপকামিং আৰু কেনেকুৱা ধৰণৰ কি ভেকেঞ্চি আহিব নাহিব কিন্তু ভিডিঅ'টো সেই বিষয়টোলৈ যোৱাৰ আগতে মই এতিয়া কৈছোঁ নতুনকৈ যিমানখিনি ভেকেঞ্চি আহিব বৰ্তমান ৰিক্ৰুটমেণ্টটো হৈ যোৱাৰ পিছতে যিমানখিনি ভেকেঞ্চি আহিব খুব ভাল ভেকেঞ্চি আহিব গতিকে কেনেকুৱা কি ওপৰত ভিত্তি কৰি ভেকেঞ্চিসমূহ আহিব আৰু প্ৰচেছবোৰ কেনেকুৱা হ'ব সেইখিনি জানাই চিলেকশ্যন প্ৰচেছৰ কথা জানাই বিশেষকৈ 10 নম্বৰটো দিব নে নিদিয়ে অসম পুলিচৰ বৰ্তমান প্ৰকাশিত ভেকেঞ্চিত গোটেইখিনি সবিশেষ আলোচনা কৰিম ভিডিঅ'টো অকণো স্কিপ নকৰিব পাৰিলে ভিডিঅ'টো স্কিপ যদি কৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব কাৰণ এজন দুজনে খবৰটো পাই থাকিলেতো নহ'ব কাৰণ ময়ো খবৰটো পাই মই নিজৰ মাজতে ৰখাই থ'ব পাৰিলোহেঁতেন কাৰণ মই যিহেতু সকলোতে জনাই দিছোঁ বা ছ'চিয়েল মিডিয়াত যিহেতু আপলোড কৰি দিছোঁ গতিকে আপোনালোকে শ্বেয়াৰ কৰাতনো কিহৰ প্ৰব্লেম আছে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ইমানো বিশেষ বেছি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ এতিয়া আজি ভিডিঅ'ৰ মেইন প্ৰথমটো বিষয় আৰম্ভ কৰিছোঁ যে 50,000 চৰকাৰী চাকৰি আহিবনে নে কম চাকৰি আহিব তাৰপিছত কোনকেইটা বিভাগত পদ আহিব সেইখিনিও আলোচনা কৰিম এতিয়া কথা হ'ল প্ৰথমটো বিষয়ৰ প্ৰথমটো এনচাৰ মই দিছোঁ 50,000 চৰকাৰী চাকৰি নাহে 50,000 চৰকাৰী চাকৰি নাহে বৰ্তমান যিমানখিনি 35,000 হ'ল সেই 35,000টো ডিচেম্বৰ মাহত কমপ্লিট হ'বগৈ মানে এপইণ্টমেণ্ট বা গোটেইখিনি নিযুক্তি সম্পূৰ্ণ শেষ হোৱালে মানে ডিচেম্বৰ পাবগৈ 35,000 এই 35,000 বা ডিচেম্বৰ পাছতহে নতুনকৈ 15,000 চৰকাৰী চাকৰি ওলাব নতুনকৈ 15,000 চৰকাৰী চাকৰি ওলাব টোটেল হ'লগৈ প্ৰায় 50,000 আৰু বহুতে ভাবি আছে যে ডাইৰেক্ট 50,000 ওলাব ডাইৰেক্ট 50,000 নোলায় বৰ্তমান 35,000 ইয়াৰ পিছত অনলি 15,000 চৰকাৰী চাকৰি ওলাব আৰু সেই 15,000 চৰকাৰী চাকৰিত কেনেকুৱা কি পদ আহিব কৈছোঁ মন কৰিবা ভালকৈ কথাখিনি শুনিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ সেই 15,000 চৰকাৰী চাকৰিত অসম পুলিচত সবাতোতকৈ বেছি ভেকেঞ্চি আহিব অসম আৰক্ষীত কাৰণ জানাই প্ৰমোশ্যন আজি প্ৰায় কেইমাহমানৰ পূৰ্বে 28,000 প্ৰমোশ্যন পাইছে কিন্তু বৰ্তমান এই 5,563টা পদৰ ঠাইততো 28,000টা ৰিক্ৰুটমেণ্ট পাতিব নোৱাৰে অসম আৰক্ষীত গতিকে আহিব লগা সেই 15,000 চৰকাৰী চাকৰিত অসম আৰক্ষীত সবাতোতকৈ বেছি ভেকেঞ্চি আহিব আৰু সেই অসম আৰক্ষী বুলি ক'লে ডাইৰেক্ট অসম আৰক্ষী বুলিতো তেনেকুৱা কোনো ধৰণৰ পদ নাই অসম আৰক্ষীত পদ আহিব ABUBৰ ক্ষেত্ৰত আহিব কামাণ্ডোত আহিব ABUBৰ ক্ষেত্ৰত আহিব কামাণ্ডোত আহিব আৰু বন বিভাগত বা আছাম ফৰেষ্টত পোষ্ট আহিব বন বিভাগত আছাম ফৰেষ্টত পোষ্ট আহিব বুলি এইটো অফিচিয়েলি ইতিমধ্যে আপডেট প্ৰকাশ কৰিছে গম পাইছে যে আমাৰ কিছুদিনমানৰ পূৰ্বে যি বাজেট হৈছিল বাজেটত ইতিমধ্যে যিখন লিষ্ট আছে বা যিটো বাজেটৰ PDF আছে সেই PDFটোতে লিখা হৈ আছে যে আমাৰ ফৰেষ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব বা ফৰেষ্টৰ পদ আহিব মানে 3,000তকৈ বেছি ভেকেঞ্চি আহিব আৰু যোৱা বছৰ যি প্ৰায় 2800মান হৈছিলে ফৰেষ্টৰ কিন্তু এইবাৰ 2800 নহয় এইবাৰ 3,000 পদৰ ধাৰ্য কৰা হৈছে গতিকে আপকামিং সেই 15,000 চৰকাৰী চাকৰিত ফৰেষ্টৰ পদ আহিব প্ৰায় 3,000 মান অসম পুলিচৰো আহিব প্ৰায় 4,000 মান আহি যাব আৰু কামাণ্ডোৰ আহিব হয়তো 2,250 মান আহি যাব
গম পাইছে যে মই কিছুদিনমানৰ পূৰ্বে গম পাইছিলোঁ জেগাকেইটুকুৰ নাম পাইছোঁ যে কামাণ্ডোৰ কাৰণে যিটো কামাণ্ডো ৰাখিব লগা যিটো বেটেলিয়ান থাকে বা যেনেকৈ 10টা কামাণ্ডো বেটেলিয়ানৰ কথা কৈছিল তাৰে 7 নম্বৰ 8 নম্বৰ ক'ৰবাত বেটেলিয়ানটো মানে বনাই আছে বা ফটো চটো এনেকৈ মানে পাইছিলোঁ দেই যদি ডিটেইলছটো বাৰু মই আপলোড কৰিম নিশ্চয় গতিকে কামাণ্ডোৰ যথেষ্ট সংখ্যক ভেকেঞ্চি আহিব সেই 15,000 চৰকাৰী চাকৰিত বৰ্তমান 35,000 হৈ যোৱাৰ পিছত এতিয়া কথা হ'ল বহুতে যিহেতু কৈ আছে 10 নম্বৰটো দিব নে নিদিয়ে আজি কিছুদিনমানৰ পূৰ্বে CM ছাৰে যি কৈছিলে আমাৰ এইবাৰ অসম আৰক্ষীত 10 নম্বৰটো নিদিয়ে বুলি কৈছে বহুতে কেণ্ডিডেটে কৈছে বা প্ৰাৰ্থীয়ে কৈছে যিসকল এপ্লাই কৰিছে যে অসম আৰক্ষীত 10 নম্বৰটো নিদিয়ে ADR ক্ষেত্ৰতে দিব কিন্তু CM ছাৰে এইটো কোৱা নাই যে অসম আৰক্ষীত দিম বুলি বা ADR দিম বুলি বা টেটত দিম বুলি ডাইৰেক্ট কোনো এটা পদতে দিম বুলি কোৱা নাই কিন্তু 10 নম্বৰে দিম বুলি কৈছে কোনসকল ব্যক্তি যাৰ ঘৰত চৰকাৰী চাকৰি একেবাৰে নাই মানে এই 1 লাখ চৰকাৰী চাকৰি যদি কোনোবাই যদি 2-3জনকৈ পাইছে এই 1 লাখ চৰকাৰীৰ ভিতৰত তেওঁলোকে নাপায় কিন্তু ইয়াৰ আগত যদি কাৰোবাৰ মাক আছে চাকৰি কৰে বা কোনোবা বাপেক আছে বা কোনোবা ককায়েক আছে কোনোবা ভনীয়েক আছে সেই 1 লাখ চৰকাৰী আগত যদি কোনোবা চৰকাৰী চাকৰিৰ বিষয়ে যদি কাৰোবাৰ ঘৰত আছে তেওঁলোকৰ ঘৰৰ সন্তানে বৰ্তমান এইখিনি ভেকেঞ্চি বা অসম আৰক্ষীতে হওক বা ADRতে হওক 10 নম্বৰটো পাব কিন্তু 1 লাখ চাকৰিত যদি কিছুমানে যদি পাই থৈছিল 2-3জন যে একেখন ঘৰতে 2জনকৈ পাইছে একেখন ঘৰকে 3জনকৈ পাইছে সেই 1 লাখ চাকৰিৰ ভিতৰত তেওঁলোকেহে নাপায় 10 নম্বৰটো এতিয়া কথাখিনি নিশ্চয় ক্লিয়াৰ হ'ল অসম আৰক্ষীটো 10 নম্বৰটো দিবই কিন্তু CM ছাৰে কোৱা নাই যে এইটোত নিদিওঁ এইটোত দিম কোৱা নাই কিন্তু অসম আৰক্ষীত দিবই ADR ক্ষেত্ৰত নিদিলে অসম আৰক্ষীত দিবই একেবাৰে নিশ্চিন্ত থকা কিন্তু মোৰ সম্ভৱ সকলোতে দিব 10 নম্বৰটো কাৰণ মেৰিট গ'লেগে প্ৰায় একেই যাবগৈ গতিকে 1 লাখ চাকৰিৰ ভিতৰত যদি কাৰোবাৰ ঘৰত যদি 2-3জনে পাইছে তেনেহ'লে তেওঁলোকে 10 নম্বৰে নাপাব বাকী অসম আৰক্ষীত হওক বা বাকী যিমানখিনি ৰিক্ৰুটমেণ্ট হ'বলগীয়া আছে বৰ্তমান সকলোৱে 10 নম্বৰটো পাব বহুত বেছি ভাল হ'ব আৰু বৰ্তমান এই ৰিক্ৰুটমেণ্টখিনি হৈ যোৱাৰ পিছতে নতুনকৈ আকৌ 15,000 চৰকাৰী চাকৰি ওলাব আৰু সেই 15,000 চৰকাৰী চাকৰিত থাকিব কামাণ্ডো ফৰেষ্টৰ আছাম পুলিচৰ বহুকেইটা বিভাগৰ পদ থাকিব এতিয়া যিমান পালে আজি ভিডিঅ'টোত মানে যিমান পাৰোঁ আজি ভিডিঅ'টোত মুঠতে বুজাব চেষ্টা কৰিছোঁ কেনেকুৱা কি ধৰণৰ হ'ব নহ'ব বহুতে কৈছে 50,000 দিব বহুতে কৈছে 20,000 দিব 30,000 দিব নহয় 15,000 দিব কাৰণ টোটেল 50,000 হ'বগৈ ৰিক্ৰুটমেণ্টটো প্ৰায় 1.5 লাখ চৰকাৰী চাকৰি আৰু বাকী যি 10 নম্বৰটো দিয়ে নিদিয়ে সেইখিনি কথা ক'লোঁ 10 নম্বৰটো পাব যদি 1 লাখ চাকৰি যদিও কোনোৱে যদি 2-3জনকৈ নোপোৱাকৈ আছে বা কাৰোবাৰ ঘৰত এই কথাখিনি গম পাইছে কেনেকুৱা কি ধৰণৰ CM ছাৰ কথাবিলাক কৈ আছে বাকী অফিচিয়েলি যিহেতু এতিয়ালৈকে একো আপডেট দিয়া নাই কেৱল CM ছাৰে মুখেহে কৈ আছে 10 নম্বৰ দিম 5% দিম ভেকেঞ্চি বাঢ়ি গ'ল আমুক তামুক কিবা কিবি বহুতৰে কথা কৈ আছে কিন্তু অফিচিয়েলি এনাউন্সটো কৰিলে ভাল লাগে বাকী যি কি নহওক ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি কোনোবা প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব খুব সোনকালে মোৰ 50,000 ছাবস্ক্ৰাইব হ'বলৈ গৈছে গতিকে 50K ছাবস্ক্ৰাইবটো কমপ্লিট কৰি দিয়ক আৰু ভিডিঅ'টোৰ পৰা আজি ইমানখিনি সময়তে বহুখিনি কথা পাতিলোঁ শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো কৈছোঁ বিদায় মাগিছোঁ ইমানখিনিতে আৰু মোৰো কিছুমান কাম আছে বাকী ধন্যবাদ জয় অসম চাই থাকিব নীলোৎপল অসম টিপছ ইউটিউব চেনেল